নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি উপস্থিত আছোঁ কাজিৰঙা নিচেই কাষতে থকা এখন ব্যক্তিগমী পাৰ্ক। এই পাৰ্কখনৰ নাম হ'ল অৰ্কিড পাৰ্ক আৰু অৰ্কিড পাৰ্কৰ সকলো ভিতৰৰ পৰিৱেশ মই আপোনালোকক দেখাম বুলি আজি মই আহিছোঁ। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকক। ব'লক আমি এই অৰ্কিড পাৰ্কৰ সকলো পৰিৱেশ আমি উপভোগ কৰোঁ। আৰু আমি এতিয়া সোমাই যাম এইখন গেটেদি। দাদা ভালে আছে? তাৰপিছত গৈ আগত আমাৰ লগৰজন গৈছে। বলক ভিতৰলৈ গৈ থাকোঁ। নমস্কাৰ, মই এজন দাদা লগ পালোঁ। দাদাজনক সুধিম এতিয়া আমি ক'ত যাম এইফালে? হয়, এইফালে বুটিং আছে আমাৰ মানে ট্ৰেডিশ্যনেল থলুৱা নাওখন আছে। তাতে লগতে হেৰি আছে, ফিছ পণ্ড আছে, মানে আমাৰ নেচাৰেলি ফিছ পণ্ড মানে আছে। তাত মাছো থাকে আৰু থলুৱা মাছখিনি আমাৰ অসমত এইখিনি থলুৱা মাছ সেইখিনি আছে মানে। এতিয়া আমি বলক মানে হেৰি অলপ নাও খেলোঁগৈ, এনজয় কৰোঁ। তাৰপাছত আমি ৰক গাৰ্ডেন যাম, পাথৰ বাগিচা। এই দাদাই সকলো পৰিৱেশ দেখুৱাব। মই ইমান নাজানো, মই নতুনকৈ আহিছোঁ। গতিকে দাদাই সকলো আমাক পৰিৱেশ দেখুৱাব। দাদাই আমাৰ লগত থাকিব, আপোনালোকে উপভোগ কৰক। অলপ নাওতে উঠোঁ। নাওত উঠা নাওত উঠা গাঁৱত অভ্যাস আছে, তথাপিও এইবিলাক আমি আমাৰ এইটো নেচাৰেলি মানে হেৰি স্পঞ্জ ফিছ মানে। তাত আমি মানে সকলো ধৰণৰ থলুৱা আমাৰ অসমত যিমানখিনি পোৱা যায় আমি ইয়াতে মানে পুহি ৰাখিছোঁ। আমাৰ ইয়াত মাছ ধৰা নহয়, 4 বছৰ 5 বছৰ ৰানিং চলি আছে। আমি তেনেকৈ খানা চানা দি থাকোঁ মাছক। বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় হয়নে? বহুত ডাঙৰ মাছ পোৱা যায় মানে। কমচে কম আপোনাৰ কি আছিলে 50 গ্ৰামৰ পৰা 10 কেজিলৈকে মানে মাছ পাওঁ। 50 গ্ৰামৰ পৰা 10 কেজিলৈকে মাছ ইয়াত পোৱা যায় এইটো পুখুৰীত। চক সুন্দৰ পৰিৱেশ উপভোগ কৰক। সেউজীয়া পৰিৱেশৰ মাজত আহক, আপোনালোকে আহক, উপভোগ কৰক। চহকী আমাৰ এইটো নেচাৰেলি মানে এইটো হেৰি হয়, আমি নিজে খনা নহয়, এইটো নেচাৰেলি আগৰ পৰা আছে। মানে এই পাহাৰটো পাৰ কৰে হয় ন? হয়, এই পাহাৰটো পাৰ কৰে হয়। ইয়াতো বহুত গছ-গছনি আছে, বিভিন্ন ধৰণৰ গছ নাপাওঁ চিনি। সংৰক্ষণ কৰি থোৱা আছে। মই এতিয়া বৰ্তমান নাওত আছোঁ। নাওত গাঁৱত নাওত উঠা অভ্যাস আছে, তথাপিও উঠিছোঁ। ভাল লাগিছে কিবা এটা। মোৰো আছে অভ্যাস। এতিয়া ক'ত যাম আমি? গোৰ্খা মিউজিয়াম। শাকৰ বাগিচা। 100 এবিধ হয়, শাকৰ বাগিচাত যাম। বলক। নাৰ্চাৰীও আছে। মানে চাই শেষ কৰিব নোৱাৰি, গোটেই দিনটোৱে লাগিব। তথাপিও আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকক। 200 বছৰ আগত নেপালীসকলে কি বস্তু ইউজ কৰিছিলে। আৰু মই এতিয়া যাম গোৰ্খা ক'ত আছিলে এইখিনিতে পাইছিলোঁ মই এখন বিনোদ খানানা শ্ৰীযুত উদ্যান ভঁৰালী গোৰ্খা মিউজিয়াম। ভিতৰলৈ সোমাই যাওঁ। গাখীৰ চলোৱা, ভাত চলোৱা, জয়গত ঘি দিয়া, খৰিকা, স্কেল, এচাৰি, গৰুকুটি, জখলা, তেল পেৰিলে তেল পতা, এইটো কাপোৰ ধোৱা, এইবিলাক খেতি কৰা হয়। এইটো চিনি পাওঁ, চিনি পাওঁ। কটাৰী ৰখা ফাক, এইটো ঘৰ। এইটো তাম পিতল কাঁহ। আজি 200 বছৰ আগত তাম পিতল কাঁহত কণ্টিনিউ খানা খাই থকাৰ কাৰণে 4টা বেমাৰ নাছিলে: গ'ল্ড ব্লাডাৰ, এপেণ্ডিক্স, হাই প্ৰেছাৰ, চুগাৰ। আকৌ এবাৰ কওকচোন, মানে কি কাঁহৰ বস্তু এইবিলাক হ'ল 200-300 বছৰ আগত তাম পিতল কাঁহত ভাত পানী বনাই কৰি খালে 4টা বেমাৰ নাছিলে: গ'ল্ড ব্লাডাৰ, হাই প্ৰেছাৰ, চুগাৰ, এপেণ্ডিক্স। এইকেইটা বস্তু তাম পিতল কাঁহত খালে নহয়। এইবিলাক নেপালীসকলৰ বাদ্যযন্ত্ৰ বজোৱা, দেওধনী। আহোমৰ দেও উঠিলে ঢোল পিটি আনে, নেপালীৰ দেও উঠিলে সি নিজে বজাই আহে।
চলে ফিল্মত ডম্ফু বুলি কয় যে ডম্ফু ডম্ফু। এইটো বিনা এইটো দতুৰা হয়, হয়। এইটো ভাইৰেল হয়। এইটো নেপালীৰ অকমানি গগনা গগনা। এইটো হাৰাংগা হাৰাংগা। ইয়াক বজায় এইটো খৈজোৰা এইবিলাক চাকি মিঠাতেল কেৰাচিন তেল জ্বলোৱা চাকি চেতেনা কপিদা কলমকুটাৰী এইটো মহ বলি মৰা কত্তি হয়। এইটো মাটি খন্দা অকমানি কোৰ কোৰ। এই দুটা ময়দা চব্জি কুটা চব্জি এইটো কুটা। দালি পিহা দালি পিহা এইটো ফৰচা পচা খুন্তি হেল বাইচ থুৰপি এইটো নেপালীত আগলো বুলি কয় ৰাতি দৰ্জা লগ কৰা হয়, হয়। পৰশুৰামে মাকৰ ডিঙি কাটিছিলে ফৰচা ফৰচা। এইবিলাক ধান চাউল ভৰাই ৰখা সঁজুলি হয় হয় এইটো হ'ল আপোনাৰ বৰঘৰ বৰঘৰ এইটো নেপালীত ডকু বুলি কয় ডকু। ইয়াৰ ভিতৰত ওজন বস্তু ভৰাই মূৰত দাঙি লৈ আহে এইটো মাৰ্বল পাত গুলিলি লগাই পেলাই মাৰা গুলিলি বুলি কয় গুলিলি বুঢ়া হ'লে লোৱা লাখুটি লাখুটি। গছৰ বেতৰ ভলুকাবাৰ শিপাৰ এইযোৰ খেৰৰ চেণ্ডেল মা খেৰৰ দেউতা চেণ্ডেল। ঢুকালে নেপালী ল'ৰাকেইটাই 45 দিন পিন্ধে হয় 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 মা দেউতাক ঢুকালে নেপালী ল'ৰা ছোৱালীয়ে নাঙল 45 দিন যুঁৱলি, পিন্ধে মৈ। এইযোৰ চেণ্ডেল এইটো ডলা চালনী নলা চন্দনী এইবিলাক জখলা জখলা এইবিলাক কাঠৰ মিঠাতেল থোৱা পাত্ৰ ঘি ৰখা আদা নহৰু খুন্দা খুন্দুনা চাকি ৰখা গছা মহৰ শিঙৰ ফণি আচাৰ আনা পাত্ৰ গহনা ৰখা পাত্ৰ চাদা ৰখা চাউল খুন্দা লচি বনোৱা লচি পি খোৱা গিলাচ হয়, হয়। শুকান জলকীয়া তেজপাত ৰখা সৰিয়হ চটা বেটেৰী সৰিয়হ চটা বেটেৰী চব। ইয়াত সৰিয়হ দি দিয়ে হয়। ইমান ডাঙৰ লাখুটি লগাই চেপি দিয়ে দুজনে পিৰিকে তেল বৈ আহে হয়। কইনাক ভাৰ কৰি লোৱা দোলা মাৰি দোলা মাৰি। ধান খেৰৰ ওপৰত চালনী এই চাৰিটা দৈ মুঠা হয় হয় দৈ মুঠিলে মাখন ওলাই যায় যে হয়। মাখন ৰখা কাঠৰ কণ্টেনাৰ হয়। এইবিলাক নতুনকৈ কইনাক মাকৰ ঘৰত পঠিয়াই দিওঁতে ল'ৰাটোৰ ঘৰৰ পৰা দৈ গাখীৰ ক্ৰীম ঘি মিঠাতেল আচাৰ মোনাত ভৰাই দিয়ে কইনাই লৈ হয়, যায়। এইটো বৰঘৰ বৰঘৰ এইটো ধান খেৰৰ গজৰা কৈছে অসমীয়া ধৰা টাইপ হয়। এইটো গাখীৰ খিৰোৱা চুঙা নেপালীসকলে এনেকুৱা বহি লৈ পেলাই চেপি পেলাই গাখীৰ খিৰাই ঘৰত থৈ দিলে মেকুৰীয়ে বা ল'ৰা ছোৱালী নেপেলাই বুলি তাৰ মানুহজনী ওলমাই থয় এইটো আপোনাৰ 30 কাণ্ট্ৰি পইচা 30টা দেশৰ পইচা 30টা দেশৰ পইচা ৰাইজ এইটো ফুটা পইচা তোক ফুটা কৰি এটা নিদিওঁ বুলি কয় এইটো মাজত ফুটা থকা পইচা হয়। এইটো 600 বছৰ টাই আহোমৰ পইচা ইফালে 1 অনা 2 অনা ইন্দিৰা গান্ধী সুভাষ বসুৰ দিনৰ 5 টকা 2 টকা 1 টকা আমাৰ মালয়েছিয়া এইটো 30 কাণ্ট্ৰি আমেৰিকা চৌদি আৰব মালয়েছিয়া কাটাৰ চাইনা ইণ্ডিয়া নেপাল ভূটান 30 কাণ্ট্ৰি পইচা ন 102টা মেডিচিন 30 কাণ্ট্ৰি পইচা মৃত সঞ্জীৱনী শতমূল অৰ্জুন চাল 150 বছৰৰ ঘি মুলতানী মাটি ভুমৰা ৰাজমাহ ভলাই গুটি ধূপি চুৰফি এনেকুৱা বিভিন্ন কোলা হালধি এইবিলাক খাইছিলে হয় এইটো নেপালীত আকৌ টানে মুনে দুধ বুকনে ভুনে বুলি কয় এইটো ডাইৰেক্ট গাখীৰ ভৰাই হোটেলত গাখীৰ আনে হোটেলৰ পৰা পানী ভৰাই লৈ যায় ভুনে বুলি কয় এইটো ধান খেৰৰ পিৰা ৰছী পিৰা মাকৈ বাকলি পিৰা কুকবন পিৰা এইটো তাম পিতলৰ ঘটি এইকেইটা হৈ গ'ল শিৱলিংগত গাখীৰ দিয়া এইবিলাক হৈ গ'ল কইনাক বিয়া বাৰু পাতিলে পিন্ধোৱা গোসাসকলে গহনা গোসাসকলৰ গহনা কইনাই দৰাক পিন্ধাই ফুলৰ মালা এতিয়া 400 বছৰ আগত দৰাক পিন্ধাইছিলে সোণ তাৰপিছত এইবিলাক চব কইনাক পিন্ধোৱা এইটো লেডিজ খুকুৰি এইটো ল'ৰা খুকুৰি এইটো খুকুৰি আকৌ এটা মাহাতম আছিলে কি 300 বছৰ আগত ল'ৰাই কঁকালত ৰাখোঁতে কাটিম বুলি কভাৰৰ পৰা টান মাৰি উলিয়াই দিলে তেজ নোকোৱালৈকে নোহোৱা ইয়াক হাঁহ কুকুৰা ছাগলী বলি দিবই লাগিব নহ'লে এই 4টা নাপালে নিজৰ আঙুলি কাটি তেজটো ঘঁহি দিলে লাহেকৈ যায় সেইকাৰণে বেক চাইডত 7টা আছে 7জন দুশ্মনক মাৰিছিল সহজে ডাঙৰটো টান মাৰি নুলিয়াইছিল আপোনালোক ক'ৰ পৰা আহিছে ধন্যবাদ ধন্যবাদ জনাই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ধন্যবাদ ইয়াত অকণমান কমেণ্ট এটা দেখিছোঁ হয় হয় এতিয়া মই আছোঁ 100 এবিধ শাকত ন 100 এবিধ শাকৰ বাগিচাত আছোঁ আপোনালোকে দেখিছে এইটো দুবৰি এইটো দুবৰি বন মালভোগ শাক এইটো শুহনি বন হয় শুহনি বন এইটো গোন্ধালি বন তেনেকৈ এইখিনি মানে এইটো আগৰা বুলি কয় এইটো কেহৰা বিভিন্ন ধৰণৰ মানে প্ৰত্যেকটো শাককে দেখাবলৈ আপোনালোকক মই অসুবিধা হৈছে তথাপিও যিমানখিনি পাওঁ দেখাই আছোঁ 100 এবিধ শাকৰ বাগিচাৰ মাজত মই পুৰৈ শাক আপোনালোকে দেখিছে নাই পুৰৈ শাক চাওক এইটো পুৰৈ শাক ইমান ধুনীয়া পুৰৈ শাক তাৰপাছত এজোপা হ'ল মইতো চিনি পাওঁ এজোপা ছজনা হয় এইটো কঁঠালৰ মাটি কঁঠালৰ এইটো হেৰি আছিলে কি ক'লে নাজানো মেচেকি পাত আমাৰ মানে এইটো কপৌ ঢেকীয়া বুলি কয় কপৌ ঢেকীয়াটো এইটোৱে কয় ন এইটোকে কয় মই কপৌ ঢেকীয়াটো চিনি নাপাওঁ একচুৱেলি কপৌ ঢেকীয়া আৰু এজোপাটো আপোনালোকে চিনি পায়েই
হয় এজোপা বেল কোমোৰা বুলি কয়। বেল কোমোৰা ন আৰু এইজোপাটো এজোপাটো আমাক ঘৰ কোমোৰা কোমোৰা আপোনালোকে চাই পাবই চাগে, কোমোৰা হয়। এইটো বিয়নি হাবুতা বুলি কয়, বিয়নি হাবুতা বুলি কয়। বিয়নি হাপুতাই বোলে মানে অচিনাকি নাম হৈছে মোৰ কাৰণে দেই। হয়, এইটো চোৱা বৰপনুৱা নেকি? পনুৱা হয়, বৰপনুৱা এইটো উভতা পাত শাক হয়। নকুল গন্ধা বুলি কয় এজোপা, চিনি পাইছে? নকুল গন্ধা হয়, পাওঁ। মচুন্দৰী হয় এজোপা। আৰু এই শাকৰ বাগিচাৰ পৰা যাওঁ আৰু বহুত দীঘল হ'ব চাগে, আপোনালোকে আমনি নাপাব, খালি চাই থাকক, উপভোগ কৰক।